আজিৰ ভিডিঅ'টোত মই নৃত্যবিধি আৰু সত্যবিধিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে জানি লওঁ নৃত্যবিধি কি। যি বিধি মতে দন্ত্যন্বয় মূৰ্ধন্য নৰ ৰূপ লয় তাকে নৃত্যবিধি বোলে। যি বিধি মতে আমি জানো যে দুটা ন আছে, এটা দন্ত্যন্য এটা মূৰ্ধন্য, হয়নে? এতিয়া নৃত্যবিধি মতে কিছুমান শব্দত কি হয়, দন্ত্যন্যটো মূৰ্ধন্যৰ ৰূপ লয়। আমি নাজানো যে ক'ত কেনেকৈ কিয় হয়। আমি কেৱল লিখোঁ, যেনেকৈ তৃণটোত কিয় হ'ল, ইয়াতো দন্ত্যন্য দিলেও হ'লহেঁতেন, কিন্তু মূৰ্ধন্য দিয়া হৈছে। গতিকে ইয়াৰ নিশ্চয় কিবা কাৰণ আছে। সেইখিনিকে আমি নৃত্যবিধি আৰু সত্যবিধিৰ বিষয়ে পঢ়িলে জানিব পাৰিম। প্ৰথমতে আমি নৃত্যবিধিৰ বিষয়ে জানো। নৃত্যবিধিত দন্ত্যন্বয় মূৰ্ধন্যৰ ৰূপ লয়। সেই বিধিমতে প্ৰথম নিয়মটো একেটা পদতে থকা ৰিৰ, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্যন্য সদায় মূৰ্ধন্য নহয়। যেনেকৈ একেটা পদতে কি আছে, ৰি আছে, ইয়াত ৰি আছে, ৰিৰ পাছত কি আছে, ন, ইয়াত দন্ত্যন্য নহ'ব কাৰণ ৰি আছে, সেইকাৰণে মূৰ্ধন্য। তৃণৰ তলত কি আছে, ৰিকাৰ আছে, গতিকে কি হ'ব, ইয়াত দন্ত্যন্যৰ ঠাইত মূৰ্ধন্য। বৰ্ণ ঠিক একেদৰে হৈছে। আৰু কৰ্ণ, কৃষ্ণ, জীৰ্ণ আৰু বৰষুণ। তাৰ পাছত দ্বিতীয় নিয়মটো হ'ল একেটা পদতে থকা ৰি, ৰ, মূৰ্ধন্য ষ আৰু দন্ত্যন্যৰ মাজত স্বৰ বৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থ জ, অব্য, হ ব্যৱধান থাকিলেও দন্ত্যন্য মূৰ্ধন্য নহয়। একেটা পদতে কি থাকিলে, আমি আগতে পাই আছোঁ, ৰি থাকিলে, ৰ থাকিলে আৰু মূৰ্ধন্য খ থাকিলে। তাৰ পাছত আৰু ক বৰ্গ মানে কত যিটো লাইনত যিটো বৰ্গ থাকে, ক, খ, গ, ঘ, ঙ, এইখিনিৰ বৰ্গৰ যদি কোনো এটা শব্দ তাত থাকে, তাত বৰ্ণ প বৰ্গৰো তেনেকৈ যদি থাকে, প, ফ, ব, ভ, ম, তাৰ যদি কোনো এটা বৰ্ণ একেলগে থাকে এটা পদতে, তেনেহ'লে তাৰ পাছৰ দন্ত্যন্যটো মূৰ্ধন্য হ'ব। যেনে কৃপণ, কি আছে, ৰিকাৰ আছে, ক বৰ্গ আছে, হয়নে নহয়? আকৌ প আছে, ক বৰ্গ আছে, প বৰ্গ আছে, হয়নে? গতিকে ইয়াত দন্ত্যন্যটো মূৰ্ধন্য হৈছে। ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, গোটেইকেইটা একেটা ধৰ্মৰে হৈছে। তাৰ পাছত ৩ নম্বৰটো হ'ল ত বৰ্গৰ কোনো বৰ্গৰ লগত যুক্ত হ'লে দন্ত্যন্য মূৰ্ধন্য হয়। ত বৰ্গ হ'লে কি হ'ব? মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য দ, মূৰ্ধন্য। যদি ত বৰ্গৰ শাৰীটোৰ কোনো এটা বৰ্ণ একেটা পদতে থাকে, তেনেহ'লে কি হ'ব? দন্ত্যন্যটো সদায় মূৰ্ধন্য হ'ব। যেনে ঘণ্টা, এইটো কি হৈ আছে, একেটা পদতে আছে ত বৰ্গৰ, গতিকে এইটো কি হ'ব, এইটো দন্ত্যন্য নহয়, মূৰ্ধন্য হ'ব। কণ্টকটো এইটো মূৰ্ধন্য হ'ব, দন্ত্যন্য নহয়, মূৰ্ধন্য হ'ব। তাৰপিছত পিণ্ডত কি আছে, মূৰ্ধন্য দ আৰু মূৰ্ধন্য ন, গতিকে নয়দণ্ড। এইটো কেনেকুৱা হ'ব, একেটা পদতে আছে কাৰণে এইটো নয়দণ্ড হ'ব লাগিলে এইটো মূৰ্ধন্য হ'ব, দন্ত্যন্য নহয়। এইটো নহয়, কাটি দিয়া আছে, এইটো এনেকুৱা নহয়, এইটো এনেকুৱাহে হ'ব। তাৰপিছত কণ্ঠ হ'বলৈ কি হ'ব, এইটো দন্ত্যন্য আৰু মূৰ্ধন্য যোগ নহ'ব, এইটো হ'ব দন্ত্যন্যটো মূৰ্ধন্য হ'ব। যেনেকৈ বিষণ্ণ। তাৰপিছত ৪ নম্বৰটো উত্তৰ, দক্ষিণ, চান্দ্ৰ, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যন্য মূৰ্ধন্য নহয়। কিছুমান শব্দ যেনে উত্তৰায়ণ, উত্তৰ যোগ অয়ন, উত্তৰায়ণ, চন্দ্ৰায়ণ, চান্দ্ৰ যোগ অয়ন, চান্দ্ৰায়ণ, এইবিলাকৰ পাছত থকা অয়ন শব্দটোৰ যিটো দন্ত্যন্য আছে, এইটো কি হ'ব, পাছলৈকৈ মূৰ্ধন্য হ'ব। এইটো আগতে লিখি দিওঁতে ভুল, কাৰণ এইটোত কি আছিলে, দন্ত্যন্য লিখা আছিলে,
এই দুটা শুদ্ধ। তাৰপাছত প্ৰ, পূৰ্ব, অপৰ আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য নহয়। কিছুমান শব্দ যেনে প্ৰ, পূৰ্ব, অপ আদিৰ পাছত যেনে প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন। 6 নম্বৰ, অক্ষ শব্দৰ পিছত থকা উহিনী শব্দ দন্ত্য ন মূৰ্ধন্য নহয়। অক্ষ শব্দৰ পিছত যে উহিনী হয় এইটো দন্ত্য ন নহয়, কি হ'ব মূৰ্ধন্য নহয়। আৰু সুৰ্পৰ শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন মূৰ্ধন্য নহয়। সচৰাচৰ আমি নখটো কিহেৰে লিখোঁ? দন্ত্য ন আৰু খ, কিন্তু সুৰ্প নখৰ পাছত লিখা হ'লে এইটো মূৰ্ধন্য হ'ব। কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ন হয়, যেনে বাণিজ্য, বণিক, বাণী, বীণা ইত্যাদি। এতিয়া আমি পাছৰ ভিডিঅ'ত খত্ৰবিধিৰ বিষয়ে আলোচনা কৰিম।